হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু এয়া আমি গৈ আছোঁ কইনাধৰালৈ, খানাপাৰা কইনাধৰালৈ গৈ আছোঁ দেই। আৰু মোৰ লগত আছে ম'ম' আৰু গৈ আছোঁ আখৰালৈ বুলি। আৰু আখৰা হৈছে ৰাসৰ বাবে। শ্ৰদ্ধা সহকাৰে আপোনালোকক জনাওঁ যে আগত আহি থকা অৰ্থাৎ অহাকালি শনিবাৰে উদয়নগৰ কইনাধৰা পাটৰকুছি অঞ্চলত ভক্তপ্ৰাণ ৰাইজ একত্ৰিত হৈ বংশীগোপাল নামঘৰ প্ৰাংগণত ৰতিকান্ত তালুকৰ পুৰণি মঞ্চ কইনাধৰাত ৬৪ কলাৰে সমৃদ্ধ ভগৱান শ্ৰীকৃষ্ণৰ জীৱন্ত ৰাসলীলা মঞ্চস্থ কৰাৰ মানস কৰিছে। আৰু তাৰ উপলক্ষে আচলতে মোৰ মমক কংসৰ কেৰেক্টাৰটো কৰিবৰ কাৰণে নিমন্ত্ৰণ জনালে। আৰু বহুত কম দিনৰ ভিতৰত আচলতে 2টা দিন বুলিব লাগিব, 2টা দিন আজি আছে বৰ আখৰা, তালৈকে গৈ আছোঁ। 2টা দিনৰ ভিতৰত অভিনয়টো কৰিবলৈ ওলাইছে। নাজানো কি হয়, এয়া ইফালে বিনয় তাই কৰি আছে। আচলতে তেওঁলোকৰ কংসগৰাকী আগৰ কৰি থকাৰ কিবা অসুবিধাৰ বাবে কৰিব নোৱাৰা হৈ থাকিলে, গতিকে মমক বিচাৰিলে। আৰু গতিকে এখন ৰাইজৰ কথা আছে নহয় জানো, গতিকে তেওঁ যিহেতু বিপদত পৰিছে, গতিকে মই ভাবিলোঁ সাহস কৰিছোঁ, আচলতে তাইও সাহস কৰিছে। 2টা দিনৰ ভিতৰত আখৰা কৰি তাই আজি বৰ আখৰা কৰি আছে আখৰা। গতিকে আশীৰ্বাদ কৰিব আপোনালোকে, আৰু আপোনালোকো আহিব চাবৰ কাৰণে দেই। গুৱাহাটীত যিহেতু জীৱন্ত ৰাস বহুত কম ঠাইতেই হয়, গতিকে বৰ সুন্দৰ কৰিছে, বৰ ভাল লাগিছে। গতিকে আহিব সকলো। এয়া অকণমান আখৰা আগবঢ়াইছোঁ আপোনালোকক। কথা বতৰা হৈছে মোৰ, আৰু তেওঁলোকে বহুত ভাল পাইছে মানে অভিনয়খিনি চাই বহুত আশীৰ্বাদ কৰিছে তেখেতলোকে। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, তাই যেন অহাকালি